ব্লাউজৰ পিচ আছে মেখেলাখন লাগি আৰু চাদৰখন এয়া গোটেই গাত ফুল আছে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব এইবিলাক কাপোৰ মই এইখিনি সময়তে ওলাব অকণমান নেদেখুৱালে আকৌ হেৰি নহয় দেখুৱাবও লাগিব আৰু এইবিলাক হৈছে পলিপাট হয় এইবিলাক পলিপাট হয় এয়া পলিপাট চাওকচোন ফুলৰ ডিজাইনটো কিমান ধুনীয়া লাগিছে এইবিলাক কি পাত কিবা এটা কয় পায় এইটো কিবা এটা কয় নাম চাম নাজানো দেই ৰাইজ আপোনালোকে নাম চাম নাজানিলে সুধিব মোক কাৰণ মই নতুনকৈ কাপোৰৰ পৰা কৈছোঁ কাপোৰৰ নামবিলাক পাহৰিয়ে গৈছোঁ গতিকে এই কাপোৰযোৰ কিমান ভাল লাগিছে চাওকচোন এইবিলাক আছে ব্লাউজৰ পিচ পতি চব আছে এইবিলাক কাপোৰ পিন্ধিলে পাটৰ কাপোৰ আমাৰ ক'ৰবাতে থাকে চাওকচোন কিমান ধুনীয়া এই কাপোৰবিলাক কিমান ধুনীয়া এয়া চাওক ফুলৰ ডিজাইনটো কিমান ধুনীয়া ফুলৰ ডিজাইন এইটো কাৰোবাক লাগিলে আপোনালোকে জনাব কমেণ্টত মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগে কি কথা মই সকলো ধৰণৰ তাৰ লগতে এইবিলাক মেখেলা আছে এই মেখেলাও আছে মই এইখিনি জাপিম এফালৰ পৰা খালি থৈহে গৈছোঁ আৰু এইবিলাকত বহুত বিভিন্ন কালাৰ আছে ব্ৰাইট ক্ৰছত বহুত বিভিন্ন কালাৰ আপোনালোকে যেনেকুৱা কালাৰ লাগে তেনেকুৱা কালাৰ পাব দেখুৱাম এইবিলাক যেনেকুৱা কালাৰ লাগে তেনেকুৱা কালাৰ পাব এইবিলাক মুছলমান হয় এইযোৰ ব্লু হয় এইযোৰ বহুত হেভি কাপোৰ হয় এইযোৰ নুফুলো অৱশ্যে গোটেই চাদৰখনৰ গাতে ফুল আছে আৰু পূৰা একদম মেইন ঘাই ফুলটোৱে আছে গোটেই চাদৰখনত তাতে এইবিলাক চাওকচোন ইমান ধুনীয়া কাপোৰ এইবিলাক লতা এইবিলাক গছা ফুলৰ হয় এইবিলাক গছা ফুলৰ কাপোৰ গছা ফুলৰ কাপোৰ হয় মই এইখন খুলিয়ে দিছোঁ অৱশ্যে মেখেলাখন নুখুলেও চাদৰখন খুলি দিছোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাব এয়া ফিক্স পাৰি হয় এইটো ফিক্স পাৰি আৰু গছা ফুলৰ হয় গছা ফুলৰ এইখিনি গছা ফুলৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব এবাৰ কমেণ্টত জনাব আৰু মই খুলিয়ে দিলোঁ কাপোৰবিলাক তাৰ লগতে মেখেলাবিলাক আছে এইখন মেখেলা এনেধৰণে এইখন মেখেলাখন নুখুলো অৱশ্যে আৰু ইয়াৰ বহুত কালাৰ কম্বিনেশ্যনত আছে কালাৰ বহুত আছে এয়া কালাৰ দেখিছেনে এইবিলাক এইটো কালাৰ এইটো ফুলত আছে বহুত কালাৰত আছে এইটো ধুনীয়া থওঁ একেবাৰে আৰু উলিয়ালোঁ যেতিয়া আৰু এইযোৰ ৰেডত আছে চকলেট আছে মেৰুনত আছে কিন্তু বহুত ধুনীয়া এইযোৰ ব্ৰাইট ক্ৰছত হয় এইযোৰ পিন্ধিলে কাপোৰযোৰ বহুত ধুনীয়া লাগিব এইযোৰ অৱশ্যে নুখুলো নেকি বুলি ভাবি আছোঁ এতিয়া খুলো নে নুখুলো ভাবিছোঁ আপোনালোকে এবাৰ দেখাওঁ এইযোৰ চাওকচোন ইমান ভাল লাগিছে কাপোৰবিলাক সেইটো চাওক ফুলৰ এইযোৰ কাপোৰ এইটো গাটো পলিপাটৰ হয় আৰু এয়া মেখেলা আৰু এইটো চাইডে এয়া ফুল আছে পলিপাটৰ হয় গতিকে ৰ'ব চাহ এখন মই খাম আপুনিও খাব আপোনাক মানে চিগনেল দি আছে বন্ধ কৰি দিব বেছিকৈ হেৰি হ'লে বন্ধ হৈছে তাৰপিছত এইটো এটা কালাৰত আছে আপোনালোকে কিমান কালাৰ লাগে নিজে চইচ কৰিব পাৰিব টোটেল 178যোৰ কাপোৰ আছে আৰু 178যোৰৰ পৰা 10যোৰমান ওলাই গৈছে অৱশ্যে 168যোৰমান আছে আপোনালোকক কিমান লাগে বেছি আছে এতিয়া 200ৰ ওপৰত কাপোৰ আছে 200 যোৰাৰ ওপৰত কাপোৰ আছে 250-300 যোৰাৰ কাপোৰ আছে গতিকে আপোনালোকে কাক কি লাগে এইবিলাক কাপোৰৰ কালাৰ দেখিছেনে এইবিলাক ইমান ধুনীয়া কালাৰ মই ভাল দেখিছোঁ কাৰণ সেয়েহে আপোনালোকক কৈছোঁ এয়া চাওকচোন এইবিলাক কাপোৰৰ এইটো ফুল এইযোৰ কাপোৰ গতিকে এইবিলাক ভগলপুৰী ডাইড হয় গতিকে পিন্ধিলে চাগে কেনেকুৱা লাগিব আৰু ভাবিব নোৱাৰো ধুনীয়া লাগিব চাগে গতিকে আপোনালোকে নিজে চইচ কৰি আহিব চইচ কৰি ল'ব মই এবাৰ দেখাই গৈছোঁ কালাৰকেইটা অলপ ওপৰে দেখাই গৈছোঁ এইটো এটা কালাৰ আৰু এইটো এটা এইযোৰ কাপোৰ এইযোৰ বহুত ধুনীয়া কাপোৰ এইযোৰ এগৰাকীয়ে চাই থৈ গৈছে অৱশ্যে নিয়াহি নাই গতিকে মই যোনে আগত পইচা দিয়ে তাকেই দি দিম মই ভবা নাই যে কাৰোবাক দিম বুলি এইযোৰ পাতল কাপোৰটো এইযোৰ আপোনাক বহুত ভাল লাগিব আৰু এইযোৰ কাপোৰ আৰু এইবিলাক দেখিছেনে এইবিলাক চব ব্ৰাইট হয়
এইবিলাক ডাইট ক্ৰছ হয়, এইবিলাক ডাইট ক্ৰছ হয়। এইবিলাক বহুত হেভি হয়, কাৰোবাক লাগিলে নিব পাৰিব। এয়া এইবিলাক হেভি কাপোৰ, এইবিলাকে দাঙিব নোৱাৰি, খুলিলে বহুত গোটেই গাটোতে আছে, গোটেই গাটোতে আছে। নহয় নালাগে দিয়া, হ'ব, গোটেই গাটোতে আছে। এতিয়া খুলিবলৈ অসুবিধা হ'ব। এয়া গোটেই গাটোতে ফুল আছে এইবিলাক, আৰু কাৰোবাক লাগিলে মানে নিব পাৰিব। বহুত কাপোৰ আছে, কি বুলি ক'ম আপোনালোকক মই, বহুতেই কাপোৰ। গতিকে এতিয়াও 200-250-300 যোৰা কাপোৰ আছে। আপোনালোকৰ এই কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব কমেণ্টত। এইযোৰ কি কালাৰ? এইযোৰ কি কালাৰ কয় নাজানো, আৰু কালাৰ চালাৰ নাজানো। এইযোৰ কাপোৰযোৰ এইযোৰ আৰু এনেকুৱা। এয়া মেখেলা এনেকৈ আছে। গতিকে কাৰোবাক লাগিলে আপোনালোকে জনাব। এয়া এইবিলাক কাপোৰ হেভি কাপোৰ, এইবিলাক হেভি বহুত আছে। এইবিলাক চকলেটত এয়া কাপোৰ কালাৰত আছে। এয়া বহুত ধুনীয়া কাপোৰ। আপোনালোকে কিমান চাব, যিমান চালেও আপোনালোকৰ শেষ নহয় কাপোৰ। গতিকে 200 যোৰাতকৈ ওপৰত 250-300 যোৰা কাপোৰ আপোনালোকক দেখুওৱাটো মোৰ সম্ভৱ নহয়। এইযোৰ এয়া এনেধৰণৰ। এয়া এইবিলাক কাপোৰ আছে। এয়া বগা মানুহক একে চিকচিকাই থাকিব। এয়া অৱশ্যে পিন্ধিলে চব মানুহকে চাজিব। আমি হয় তেনেকুৱা লাগে, কিন্তু পিন্ধিলে মানে চবকে চাজিব এই কাপোৰবিলাক অৱশ্যে। এয়া চুটি হৈ গ'ল। এয়া তাৰ লগতে এইযোৰ আপোনাৰ খুৰী এইযোৰ কথা কৈছিলে নেকি বগা? এইযোৰ ষ্টিল ৰং, মানে চিলভাৰ কালাৰ, বহুত ধুনীয়া চিলভাৰ কালাৰ। এয়া এইবিলাক কাপোৰ, এয়া কালাৰ আছে, বহুত আছে। আপোনালোকক দেখুৱাই থাকিলে মই আদায় নহ'ব। এইযোৰ গ্ৰীণত আছে, এয়া এইযোৰ চব আছে। নিজে চাই নিব পাৰিব আপোনালোকে কেনেকৈ কি লাগে। ৰখি মই চাই দিম। তাৰপাছত এইবিলাক সৰু ল'ৰা ছোৱালীৰ ফৰকবিলাক আছে। এইবিলাক সৰু ল'ৰা ছোৱালীৰ ফৰক চাওক, এয়া কেনেকুৱা আছে। এইবিলাক ধেৰ আছে ফৰক, অৱশ্যে বহুতখিনি আছে। কাৰোবাক লাগিলে জনাব। এয়া মই মোৰ ভিডিঅ'টোত অলপমান দেখাবলৈ, নমুনা আকাৰে অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিহৰ কাৰণে আপোনালোকে কি আছে নাজানিব বুলি মই দেখুৱাইছোঁ। এইবিলাক কাপোৰ এয়া এনেকুৱা ধৰণে ফৰক, অৱশ্যে বহুত ফৰক আছে। মই এইপিনে কৈ দিছোঁ, কালাৰ বহুত পাব, ভেৰাইটিজ কালাৰ পাব। আৰু এইটো ব্লাউজখিনি আজি মোক লাগেই। আৰু এইবিলাক আছে। এইবিলাক হৈছে যোৰা ছেট। এইবিলাক শাৰী কাপোৰৰ নিচিনা, এইটো কি বুলি কয় নাজানো। আৰু এইখিনি কাপোৰ, এইবিলাক চিট আছে। এয়া আপোনালোকক কাৰোবাক লাগিলে নিব পাৰিব। আৰু এইবিলাক কিন্তু দামী ধুতি, এইবিলাক ধুতি কিন্তু দৰাৰ ধুতি হয়। এইবিলাক 750 টকা দৰাৰ ধুতি গুণাৰ। এইখিনি দামী ধুতি, বহুত দামী। এইবিলাক দামী ধুতি হয়। ইয়াৰে 3খন ওলাই গ'ল, অৱশ্যে 3খন গুচি গ'ল, আৰু 3খন আছে দামী ধুতি। এইবিলাক বহুত আহল বহল, এয়া দৰাই পিন্ধা ধুতি হয়। এই দামী এইখিনি দৰাক দিয়ে এইবিলাক। আৰু এইবিলাক হৈছে সেয়া। তাৰ লগতে আপোনালোকক মই আৰু কি দেখুৱাম, এয়া আৰু লগতে ষ্টেচনাৰী কচমেটিকবিলাকো চব আছে। ডিঙিত পিন্ধা মণি মুকুতাৰ পৰা একবাৰ তাত দেখুওৱা, মেহেন্দিৰ পৰা চব আছে। এয়া মেহেন্দি দেখুওৱা, এইখিনি মেহেন্দি দেখুৱাইছোঁ। সেইখিনি দেখুওৱা, ওপৰত দেখুওৱা, সেইখিনি এবাৰ আছে। এই ৰ'ব 100 টকা আছে। 100 টকা। আৰু এয়া দুগদুগী বিহু নচা কাণফুলি, এয়া দুগদুগী ওলালে। আৰু এইবিলাকো কাণফুলি হয়। এইবিলাক ৰঙা কলাত আছে, এইটো ৰঙাত আছে। আৰু এডি চুকু লৈ যাওক। আৰু এইবিলাক খাৰু আছে। আৰু এইকেইডাল এয়া জোনবিৰি আছে, ঝুমকা থকা হেৰি আছে। আৰু এইবিলাক চেইন, বিভিন্ন ধৰণৰ খাৰু পাব এনেকুৱা। এয়া দিয়াচোন, এয়া মণিপুৰী গল্ডৰ চেইন হয়। এইখিনি বহুত ধুনীয়া।
অঁ এয়া মণিপুৰী গল্ডৰ চেইন হয় এয়া এই একো নাই এইবিলাকে ভালটো আনিছোঁ হেভি মিহি নাই অনা এয়া আৰু লগতে কিলিপ কাটা পিং চব পাব আৰু এই কাপোৰযোৰ খুলি চাওঁ বুলি কৈছিলে ন এইযোৰ চালে ইয়াত পলিথিনটো অঁ ৰ'বা এয়া মূৰত মৰা কাটাও আছে এইবিলাক মূৰত মৰা কিলিপ আছে এইবিলাক 10 টকা অনলি 10 টকা এইবিলাক কাটা এয়া ক'লাও আছে ক'লা অঁ এইবিলাক 10 টকা অনলি 10 টকা এয়া তাৰ লগে লগে কাপোৰ আপোনালোকে কিমান চাব এইবিলাক কাপোৰ এইবিলাক এইটো ব্লু হয় ব্লু ৰঙৰ আৰু এইবিলাক চাওক এইবিলাক কাপোৰ চাওক এয়া এইবিলাক চব ঢেৰ আছে আৰু ইয়াতে মই আপোনালোকক ইয়াতে দেখাওঁ বুলি ভাবিলোঁ এবাৰ কাৰণ ইমান কাপোৰ উলিয়াওঁতে মই পাগল হৈ গৈছোঁ নিজে অঁ এয়া নিজে মই এবাৰ ইয়াতে দেখুৱাওঁ তুমি ইয়াতে দেখুওৱা ছোৱালী দেখুৱাইছা এয়া এইবিলাক কাপোৰ এয়া ছেট কাপোৰ এইবিলাক ছেটত আছে চাওকচোন কিমান ধুনীয়া এইবিলাক কিমান ধুনীয়া কালাৰত আছে এয়া ইমান ধুনীয়া কালাৰ এইটো ইমান ধুনীয়া কালাৰ আৰু এইযোৰ গছা ফুলৰ বহুত ধুনীয়া অঁ দেখিছেনে এইবিলাক এয়া গছা ফুলৰ আৰু এইযোৰ কি কয় নাজানো এইযোৰ ডাইট ক্ৰছ হয় বহুত ধুনীয়া এইযোৰ ডাইট ক্ৰছ হয় মুগা ৰঙৰটো চাই বোলে এইটো হালধীয়া লাগে নে মুগা ৰঙৰ তাৰপিছতে এইবিলাক এয়া এনেকুৱা ধৰণৰো আছে এইটো এয়া আছে আৰু এইটো ব্লু আছে একদম পূৰা নেভি ব্লুটো আছে এইবিলাক কিন্তু ড্ৰাইট ক্ৰছ হয় এয়া আৰু কাৰোবাক কিবা লাগিলে আপোনালোকে জনাব অতি সোনকালে আৰু এইবিলাক য়েল্ল' হয় এয়া এইবিলাক কাপোৰ ঢেৰ আছে মুঠতে বহুত কাপোৰ আছে তাৰ লগে লগে আৰু এটা বস্তু পাব আপোনালোকে এইবিলাক মই এইখিনি আপোনালোকৰ কটনৰ চাদৰ মেখেলা মই এইযোৰ মোকোলাই দেখুৱাইছোঁ এইযোৰ চাওক এয়া কটনৰ চাদৰ মেখেলা 300 টকা